প্ৰিয়ংকালৈ বহুত বেছি শুভেচ্ছা থাকিলে তাইৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি পুনৰবাৰৰ কাৰণে মোৰ ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। আৰু আজি হ'ল ছানডে, আৰু যিহেতু আজি ছানডে তো মোৰ ভাইটিৰ সৈতে আহিছিলোঁ এনে ফুৰিবলৈ। আৰু বৰ্তমান আহিছোঁ আমি জুবিন দাৰ ঘৰ য'ত আছে সাৰঘুলিতে, সেইটো ৰাস্তাৰে আহি আছোঁ। এতিয়া সিপিনে যাওঁ কিবা আছে, কিন্তু বৰ্তমান আমি দেখা পাইছোঁ সমীৰণ, আৰু আমি একেলগে আগতে কাম কৰিছিলোঁ, লগতে বহুত ভাল বন্ধু হয়। তো বলকচোন, বহুতেতো সমীৰক যদি চিনি নাপায় তেনেহ'লে আজি চিনাকিও কৰাই দিম। আৰু মই ভাবিছিলোঁ সমীৰণ ইয়াতে বহি আছে, তো সেইকাৰণে অকণমান আগত যাই পিনে ভিডিঅ'টো ষ্টাৰ্ট কৰি লৈ আহিলোঁ। তো বৰ্তমান বলকচোন, আৰু যিহেতু যদি বহুতে যদি চিনি নাপায় তো আজি বৰ্তমান চিনাকি কৰাই দিম একেলগে। আৰু এই পিছফালে জুবিনৰ ঘৰ আছে দেই, জুবিন দাৰ ঘৰ। আৰু এইটো সমীৰণ। সমীৰণ, কি খবৰ বাবু? ভাইটি মোবাইলটো ধৰি দিয়াচোন। সৰি, অলপমান বিজি হৈ আছিলোঁ। কাইট ফেষ্টিভেল চলি আছে, আপোনালোকে গম পায়। তো প্লেনিং চলি আছে কাইট ফেষ্টিভেললৈকে যোৱা, আৰু বহুত দিনৰ মূৰত আজি লগ পালোঁ। কি খবৰ? খবৰ পাতি আগতে সোধা হৈছে, তাই ভিডিঅ' বনাব আগবাঢ়ি গৈছে খালি। ল'ৰা আজিকালি বেলেগ হৈ গৈছে দেই। ইয়াতে ব্ৰহ্মপুত্ৰ পাৰত কাইট ফেষ্টিভেল চলি আছে, ফেঞ্চি বজাৰ ফালে। আমাক বা নিয়ে ক'ব হ'লে নোৱাৰোঁ। ফ্ৰী আছে যদি বোলা, বিকাশ দা আমাৰ গোটেই গ্ৰুপটো আহি আছে। তো যদি যোৱা তো লগ পাবা আৰু সকলোকে। আপোনালোকে চাই থাকক বাৰু। বাকী ছাপোৰ্ট কৰি যাব, ভিডিঅ' বনাই থাকে মাজে মাজে, টাইম নাপালেও টাইম ওলাই কিনে ভিডিঅ' চাওঁ। তো ভিডিঅ' বনাই আছে, তো আপোনালোকে ছাপোৰ্ট কৰি যাব। ক'ব লগা একো নাই আৰু, এটা সৰু চেনেল চলাই আছোঁ ইউটিউবত, অসমীয়াত ব্লগ কৰি আছোঁ, ফিল দ্য ৰাইড উইথ সমীৰণ বুলি। তো ছাপোৰ্ট কৰি যাব, চাব বাৰু, মোকো ছাপোৰ্ট কৰিব অকলে, আৰু মোকো ছাপোৰ্ট কৰিব। নাই আপোনালোকৰ মৰম এইখিনি, আৰু বেলেগ ক'ব লগা একো নাই। আপোনালোকৰ মৰম সকলোৰে, অসমবাসীৰ মৰম। তো এগো কৰিব আৰু মোকো চাব, ফিল দ্য ৰাইড উইথ সমীৰণ। তো এতিয়া বোলক যাওঁ, বোলক যদি যোৱা মানে তোমালোকে যদি যোৱা যাব পাৰা, আৰু একেলগে যাওঁ। কি কৰা যাবা? পইচা পাতি কিয় লাগে? পইচাটো মোৰো নাই, ফটা ফুটা পেণ্ট পিন্ধি আহিছে। ঠিক আছে, বোলক তাতে লগ পাই আছে। তো আমি গৈছিলোঁ কাইট ফেষ্টিভেলত, কিন্তু তাতে গৈ বহুত ভিৰ আছিলে, সেইকাৰণে আমি যাব নোৱাৰিলোঁ। আৰু বৰ্তমান আছোঁ আমি নেহেৰু পাৰ্কৰ ফ্ৰণ্টতে। ইয়াতে অজস্ৰ মানুহ হৈছে, আৰু এতিয়া তো ভাবিলোঁ বৰ্তমান ইয়াতে দোচা খাই লওঁ। তো আৰু ইয়াতে আহি দেখা পালোঁ যে বিকাশ দা, যিটো আপোনালোকে দেখি পাই থাকে, সকলোৱে চিনি পায়। অৰ্থাৎ এতিয়া বিকাশ দাক দেখাই দিওঁ বলকচোন। অ'কে, বহুত বেছি ভাল লাগিল প্ৰিয়ংকাক লগ পাই, আৰু এইফালে সমীৰণ আছে, সকলোৱে আছে। আমি কটন কলেজৰ আগত ধোচা খাই আছোঁ, আৰু আজি খুব বেছি ভাল লাগিলে। কাইট ফেষ্টিভেল গৈছিলোঁ, কিন্তু তাতে বহুত বেছি জামৰ কাৰণে আমি ঘূৰি আহিলোঁ। আৰু প্ৰিয়ংকালৈ বহুত বেছি শুভেচ্ছা থাকিলে তাইৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু বেষ্ট অফ লাক। থেংক ইউ। তো আজিলৈ বাছ এইখিনিয়ে। আজি যিহেতু ছানডে, তো এবাৰ ওলাই আহিলোঁ, লগতে সমীৰণ আৰু বিকাশ দাক লগ পাই খুবেই ভাল লাগিলে। আৰু নেক্সট ভিডিঅ'লৈ আৰু আহিম আপোনালোকৰ মাজলৈ। আৰু যদি আপোনালোকে নতুনকৈ চাইছে ভিডিঅ'টো, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যোৱাৰ সময়ত লাইক বাটনটো দবাই দিব, আৰু লগতে ঘণ্টিটো ক্লিক কৰি দিব। আজিলৈ